UPPL আলোচনা কৰি পেলাই কিমান চিট ল'ব পাৰি ইহঁতৰ কথা, ইহঁতৰ কেপাচিটি কিমান আছে নাই। আমি আমাৰ কেপাচিটি মতে আলোচনা কৰি আমি চিটটো ল'ম। NDA আজিৰ দিনত NDA হিচাপে BJPয়ে নেতৃত্ব লয়, UPA হিচাপে কংগ্ৰেছে নেতৃত্ব লয়। তো আমি BPF দল হিচাপে আলোচনা কৰি পেলাই আমি BPFৰ কাৰণে কিমান চিট ল'ব পাৰে এইটো আমাৰ কেপাচিটি। UPPL আলোচনা কৰি পেলাই কিমান চিট ল'ব পাৰি ইহঁতৰ কথা, ইহঁতৰ কেপাচিটি কিমান আছে নাই। আমি আমাৰ কেপাচিটি মতে আলোচনা কৰি আমি চিটটো ল'ম। এইটো আমাৰ BPF দলৰ কথা। আজিৰ দিনত UPPL আলোচনা কৰি পেলাই কিমান চিট ল'ব পাৰি ইহঁতৰ দায়িত্ব। এইটো হ'ল এলায়েন্সৰ নিয়ম। স্যার BPF 11টা সিট খেলিব PTCত এইটো নতুন UPPLৰ কোনোবা নেতা আহিব, এইটো আজিৰ দিনত মই কনফাৰ্ম ক'ব নোৱাৰে। মুঠতে আমাৰ দলৰ কৰ্মীসকলৰ লগত নেতাসকলৰ লগত বহুতে আলোচনা চলি আছে, নিশ্চয় আহিব, সময় আছে। মানে বিফৰ মানে ইলেকশ্যন যিটো কোড অফ কণ্ডাক্ট বা ইলেকশ্যন ডিক্লাৰেশ্যনৰ আগতে যিসকলে আমাৰ দলৰ লগত কাম কৰিব বিচাৰিছে সিহঁতক আমাৰ দলত আমি আদৰণি জনাম।